সকলকে নমস্কাৰ মই প্ৰদীপ যোৱাকালি মই টোপনিৰ পৰা সাৰ পোৱাৰ লগে লগে দুৱাৰত কোনোবাই টুকুৰা যেন পাই মই দুৱাৰখন খুলি দিলোঁ এজন খুব ধুনীয়াকৈ কাপোৰ পৰিহিত এজন মানুহে পদূলিমুখত থিয় দি আছে মই সুধিলোঁ আপুনি কোন তেতিয়া মানুহজনে ক'লে মোক তুমি চিনি পোৱা নাই তুমিতো মোক সদায় তোমাক মোৰ ওচৰতে বিচাৰি থাকা আৰু কৈ থাকা যেন মই তোমাক দেখাই নিদিওঁ আজি মই তোমাক সচক্ষে দেখা দিবলৈ আহিছোঁ আৰু তোমাৰ এই যি সা সম্পত্তি তোমাৰ যিটো স্বাস্থ্য তোমাৰ পৰিয়াল তোমাৰ মাটি বাৰী সকলোবোৰতো মই তোমাকেই কৈ দিছোঁ তেতিয়া মই ক'লোঁ আপুনি কি ভগৱান নেকি তেতিয়া সেই মানুহজনে ক'লে হয় মই ভগৱান তুমি যিহেতু মোক তোমাৰ ওচৰত বিচাৰি থাকা আজি মই তোমাৰ ওচৰলৈ আহিছোঁ কিন্তু আজি তোমাৰ গোটেই দিনটো মই তোমাৰ লগত থাকিম আৰু মোক কিন্তু তোমাৰ বাহিৰে কোনেও দেখা নাপায় এই বুলিও মোক কথা পাতি থকাৰ লগে লগে পিছফালৰ পৰা মোৰ মায়ে সুধিলে কাৰ লগত কথা পাতি আছ অকলে অকলে কোনোতো নাই তোৰ সন্মুখত মই তেতিয়া কনফাৰ্ম হ'লো যে হয় এয়া ভগৱানে তেতিয়া ভগৱানে ক'লে ভিতৰলৈ যদি লৈ যোৱা মই যাব পাৰোঁ তেতিয়া মই ক'লোঁ আহক এই বুলি আহি মই ড্ৰয়িং ৰুমত বহুৱালোঁ তাৰপিছত মই মুখ হাত ধুই আহি বহাৰ লগে লগে মায়ে মোক একাপ চাহ দিলে চাহ কাপত মই সাধাৰণতে অকণমান চাহপাত বেছিকৈ খাওঁ কিন্তু সেইদিনা কি চাহপাত কম হ'ল লগে লগে মোৰ এটা খং উঠিল কিন্তু মই খংটো মাক কিবা এটা কম বুলি ভাবিও মই ৰৈ গ'লোঁ কাৰণ মোৰ ওচৰত স্বয়ং ভগৱান বহি আছে গতিকে মই ভাবিলোঁ যে মই যদি মাক এই কথা কৈ দিওঁ টানকৈ কৈ দিওঁ ভগৱানে নিশ্চয় বেয়া পাব এই বুলি ভাবি মই নৰ্মেলি চাহ খালোঁ খাই তাৰপিছত যেতিয়া খোৱাৰ মেজত কিছু সময়ৰ পিছত খোৱাৰ মেজত যোৱাৰ আগমুহূৰ্তত মই যেতিয়া গা ধুবলৈ যাব গ'লোঁ তেতিয়া মোৰ পিছে পিছে ভগৱান গ'ল তেতিয়া মই ক'লোঁ মোক কি বাথৰুমতো তুমি মোৰ লগত থাকিবাই নেকি তেতিয়া ক'লে নাই নাই হ'ব বাৰু এই বুলি বাহিৰতে ৰৈ থাকিল মই গা ধুই আহি যেতিয়া মই খাবলৈ বহিলোঁ তেতিয়াও ভগৱান মোৰ কাষতে বহি থাকিল তেতিয়া মই খাবলৈ বহি যেতিয়া মই দেখিলোঁ যে ৰাতিপুৱাই অৰ্থাৎ আগদিনাই মই কিছু চব্জিৰ বস্তু অৰ্থাৎ তৰকাৰী কিছুমান যোগাৰ আনি থৈছিলোঁ কিন্তু সেইদিনা মোক মায়ে অকল দালি আৰু ভাতে দিলে তৰকাৰী বনাবৰ সময় নহ'ল বোধহয় কিন্তু মোৰ মনত ভাবল মইতো আজি তৰকাৰী খাম বুলি আনিছিলোঁ কিয় নহ'ল মোৰ প্ৰচণ্ড খং উঠিল মই মাক ক'বলৈ মাত দিয়াৰ লগে লগে মোৰ সন্মুখত ঠাই হ'ল সন্মুখত দেখিলোঁ যে ভগৱান স্বয়ং বিৰাজমান গতিকে মই ভাবিলোঁ মাক যদি বেয়াকৈ কওঁ ভগৱানে হয়তো বেয়া পাব গতিকে মই সেইকাৰণে ভগৱানক ভাল পোৱা ৰাখিয়ে মই মাক একো এটা নক'লোঁ মই তাৰপিছত মোৰ ডিউটিলৈ যাব ওলালোঁ ডিউটিলৈ যাব ওলাওঁতে মোৰ গাড়ীখনত স্বয়ং ভগৱানো পিছৰ চিটত বহি ৰ'ল তেতিয়া মই অইন দিনা সাধাৰণতে মই ছিট বেল্ট নামাৰোঁ কিন্তু সেইদিনা ভাবিলোঁ ভগৱান যিহেতু আছে গতিকে মই ছিট বেল্টডাল মাৰি লওঁ নহ'লে ভগৱানে মোক কেতিয়াবা বেয়াকৈ ক'বও পাৰে ছিট বেল্ট মাৰি গৈ আছোঁ গৈ থাকোঁতে হঠাতে অন্য এখন গাড়ী আহি মোৰ সন্মুখত খুব জোৰে ব্ৰেক মাৰি ৰাখি দিলে কথমপি মই ব্ৰেক মাৰি গাড়ীখন ৰখাই দিলোঁ কিন্তু প্ৰচণ্ড খং উঠিছিল সেই মানুহজনক গালি পাই দিবৰ মন গৈছিল কিন্তু দেখিলোঁ যে কাষৰ চিটত স্বয়ং ভগৱান বিৰাজমান গতিকে সেই মানুহজনক মই একো এটা নকৈ লাহেকৈ মই ক'লোঁ মোৰ কৰ্তব্যৰ স্থলী পাৰোঁ দুপৰীয়া তেতিয়াও কিন্তু ভগৱান মোৰ কাষৰে চকী এখনত বহি আছে দুপৰীয়া যেতিয়া চাহ একাপ দিলে চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীয়ে দিয়াৰ লগে লগে সেইদিনা চাহত আকৌ কি হ'ল চেনি অকণমান বেছিকৈ দিলে সাধাৰণতে মই চেনি কমকৈ খাওঁ আপোনালোকেও জানে কিন্তু চেনি যেতিয়া বেছিকৈ দিলে মই মুখত দিয়াৰ লগে লগে মোৰ খং উঠি গ'ল মই সেইজনক নাম কাঢ়ি মাতি কিবা এটা গালি পাৰিব খোজাৰ লগে লগে দেখিলোঁ স্বয়ং ভগৱান মোৰ সন্মুখত মই টানকৈ একো এটা নক'লোঁ কাৰণ ভগৱানে ভাবিব এই মানুহজনে কিয় এনেকৈয়ে থাকে গতিকে একো এটা নৰ্মেলি মই যিমানখিনি খাব পাৰি সিমানখিনি চাহ খাই মই উভতাই দিলোঁ তাৰপিছত সন্ধিয়া মই ঘৰলৈ আহিলোঁ তেতিয়াও ভগৱান মোৰ লগে লগে আছে তেতিয়া মোক যেতিয়া খোৱা মেজত ধুনীয়াকৈ সজাই দিলে তেতিয়া স্বয়ং ভগৱানো মোৰ কাষৰ চকীখনতে বহি আছে তেতিয়া মোৰ মেজত মই ভাবিলোঁ ভগৱানক মই সুধিলোঁ আপুনি কিবা খাব নেকি তেতিয়া ক'লে তোমাৰ ইচ্ছা
তেতিয়া মই অকণমান লৈ ভগৱানৰ নামত মই আগবঢ়াই দিলোঁ। তেতিয়া মায়ে চাই আছিল, কি কৰিছ বোপাই? মই ক'লো, নাই, তই আজি ভগৱানৰ নামত অৰ্পণ কৰিছ, আগতে কোনো এনে নকৰ, আৰু আজি তোৰ মনটো কিবা এটা ভাল হৈ আছে, আৰু আজি তই খং কৰা নাই কোনো কাৰণতে, কোনো মুহূৰ্ততে। তেতিয়া মই ক'লো, কিয় খং কৰিম মা, কাৰণ আজি মোৰ লগত স্বয়ং ভগৱান আছে। মায়ে হাঁহি তাৰ পৰা আঁতৰি গ'ল আৰু মনে মনে কৈ গ'ল, মোৰ ল'ৰাটো অকণমান মুটি গুটি ভাল হৈছে, এতিয়া খং ৰাগ নকৰে। এই বুলি আঁতৰি গ'ল। ময়ো আনন্দমনে ভাত খাই মই বিচনালৈ যাবলৈ ওলোতে ভগৱানে ক'লে, ময়ো তোমাৰ লগতে বিচনালৈ যাম। মই ক'লো, ঠিক আছে আহক। এই বুলি গৈ যেতিয়া বিচনাত শুব ল'লোঁ, তেতিয়াই জোৰেৰে মোক মাতিব ধৰিলে, উঠিছনে নাই প্ৰদীপ, উঠিছনে নাই, বোপাই উঠিছনে নাই? মই খকমককৈ সাৰ পাই গ'লোঁ। আৰু তেতিয়া মই বুজিলোঁ, প্ৰকৃততে মই টোপনিতেই আছিলোঁ। মাৰ মাতত মই ৰাতিপুৱাই সাৰ পালোঁ। আৰু উঠি আহি মই সমস্ত মোৰ সপোনত দেখা সমস্ত কথা এবাৰ জুকিয়াই চালোঁ। সঁচাকৈ আমি যিবোৰ কাম আনক দেখাবলৈ বা ইমপ্ৰেছন কৰিবলৈ কৰি আছোঁ, সেইবোৰৰ কিবা জানো অৰ্থ আছে? সেইবোৰে আমি সদায় ভাল কাম কৰি আছোঁ, কিন্তু মনত যেতিয়া এটা বেয়া ভাৱ থাকে বা বেয়া কামবোৰ কৰি থাকোঁ, সেইবোৰ আনে নেদেখিব পাৰে, কিন্তু আমাৰ স্বয়ং ভগৱানে সেইবোৰ দেখি আছে। আৰু আমি যদি আমাৰ লগত, আমিতো সকলোতে কৈ থাকোঁ যে ভগৱান সকলোতে আছে, আমি সকলোৱে যদি ভগৱানে আমাক চাই থকা বুলি আমি যদি বেয়া কামবোৰৰ পৰা, বেয়া ভাৱবোৰৰ পৰা আঁতৰি থাকোঁ, তেতিয়া আমাৰ নিজৰে কিবা এটা ভাল লাগিব। আৰু সেই কথাটোৱে কিন্তু মোক এটা নতুন প্ৰেৰণা দিলে। কিমান দূৰ পাৰোঁ মই এইদৰে মানিবলৈ চেষ্টা কৰিম, কিমান দূৰ সফল হ'ব পাৰোঁ নাজানো, আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। আৰু এই সপোনত দেখা কথাটো মই আজি আপোনালোকক ক'লোঁ। ইয়াৰ মূল উদ্দেশ্য হ'ল, সঁচাকৈ আমি যিবোৰ কৰি আছোঁ ভাল বেয়া সকলোবোৰ কিন্তু ভগৱানে চাই আছে। আৰু যদি আমি ভগৱানক অনুভৱ কৰি যদি আমি কামবোৰ কৰি যাওঁ, তেতিয়া আমাৰ কি হ'ব পাৰে এবাৰ ভাবক। আজিলৈ এৰিলোঁ, পুনৰ আপোনালোকক লগ পাম। যদিহে মোৰ এই চেনেলটো আৰু ফেচবুক পেজটো ফ'ল' কৰি ৰাখে। পুনৰ সকলোকে নমস্কাৰ।